নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে চকুৰ সমস্যা আৰু চকুৰ যত্ন। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। প্ৰথমে জানিলে হওক কি সমস্যা চকুৰ সমস্যা হয়। একেৰাহে টিভি চোৱা আৰু মোবাইল চোৱাৰ ফলতো এই সমস্যাই দেখা দিয়ে। বেছি টাইম কম্পিউটাৰত কাম কৰি থকাৰ ফলতো এই সমস্যাই দেখা দিয়ে। বয়স হোৱাৰ লগে লগেও চকুৰ সমস্যাই দেখা দিয়ে। মাদক দ্ৰব্য আৰু সুৰাপান কৰাৰ ফলতো এই সমস্যাই দেখা দিয়ে। প্ৰতিদিনে টাইমমতে নোখোৱাৰ ফলতো এই সমস্যাই দেখা দিয়ে। ডায়েবেটিছ থাকিলে চকুৰ সমস্যা দেখা দিয়ে। ভিটামিনৰ অভাৱত আৰু প্ৰদূষণৰ ফলতো এই বেমাৰে দেখা দিয়ে। এই ৰোগৰ লক্ষণসমূহ হৈছে চকু জ্বলা-পোৰা কৰা, চকু ৰঙা হোৱা, চকু ফুলি যোৱা, চকুৱে কম দেখা, চকুৱে জিলমিল দেখা, চকু ছানি পৰা, চকুৰ পৰা পানী ওলাই থকা আৰু উজ্জ্বল বস্তু চাব নোৱাৰা। চকুৰ যত্নৰ বিষয়ে জানো আহক। প্ৰথমে ৰাতিপুৱা শুই উঠি খালী ভৰিৰে দুবৰি বনত খোজ কাঢ়িব লাগে। টিভি আৰু মোবাইলৰ বেজটো বা পোহৰটো কমাই ল'ব লাগে। বাহিৰলৈ ওলাই গ'লে ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে। ৰাতিপুৱা মুখত পানী ভৰাই চকুত পানী মাৰিব লাগে। প্ৰতিদিনে 7 ঘণ্টা বা 8 ঘণ্টা শুব লাগে। চকুৰ সমস্যা ভাল হোৱা ঘৰুৱা উপায়সমূহ হৈছে মহানিমৰ পাতৰ ৰস 1 চামুচ ল'ব, হালধিৰ ৰস 1 চামুচ ল'ব। দুইটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 15 দিন খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। 2 নম্বৰটো হৈছে কেঁচা আমলখি 9টা ল'ব। প্ৰথমে গুটিকেইটা উলিয়াই ল'ব, বাকীখিনি পটাত পিহি ৰস উলিয়াই ল'ব। ৰস উলিয়াই চাকনিয়ে চেকি ল'ব। আকৌ আপোনাৰ কটনৰ ৰুমাল এখন লৈ আকৌ চেকি ল'ব। চেকি চকুত এটোপালকৈ দিলে প্ৰতিদিনে এই চকুৰ সমস্যাৰ পৰা উপশম পাব পাৰি। আৰু এটা হৈছে নীলা ফুলৰ অপৰাজিতা পাতৰ 10 শিলা লৈ পটাত পিহি কপালত 5 মিনিট প্ৰলেপ দিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি। আৰু তামৰ পাত্ৰৰ পানী খালেও এই বেমাৰৰ পৰা উপশম পাব পাৰি। তামৰ পাত্ৰৰ পানী 8 ঘণ্টা তিয়াই থৈ খাব লাগে। এনেকৈ খালে গেছো ভাল হয়। ৰাতিপুৱা শুই উঠি মুখৰ পৰা ওলোৱা লেলটি চকুত কাজলৰ নিচিনাকৈ লগালেও এই বেমাৰৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও ব্যায়াম কৰিও এই বেমাৰৰ পৰা উপশম পাব পাৰি। ব্যায়ামটো হৈছে অনুলম বিলোম। আজিলৈ ইমানে, ধন্যবাদ।